মই তৃতীয় শ্ৰেণীত পঢ়োঁ। মই উত্তৰণ মইনা পাৰিজাতৰ পৰা আহিছোঁ। মই ক'বলৈ লোৱা সাধুটোৰ নাম একতাই পৰম বল। এখন গাঁৱত এজন বুঢ়া আছিল। বুঢ়াৰ 7জন পুতেক আছিল। 7জন পুতেকৰ মাজত অকণো মিলা প্ৰীতি নাছিল আৰু সদায় হাই কাজিয়া কৰিছিল। সেইবাবে বুঢ়াৰ মনত অকণো শান্তি নাছিল। এদিনাখন বুঢ়াই 7জন পুতেককেই ওচৰলৈ মাতি আনি ক'লে, বৰবোপা, তুমি এই খৰিৰ বোজাটো ভাঙাচোন। বহু দেৰি চেষ্টা কৰিও ডাঙৰ বোপাই খৰিৰ বোজাটো ভাঙিব নোৱাৰিলে। তেতিয়া এজন এজনকৈ 7জন পুতেকহঁতেই খৰিৰ বোজাটো ভাঙিব দিলে, কিন্তু কোনেও নোৱাৰিলে। তেতিয়া বুঢ়াই অৰ্থাৎ দেউতাকে খৰিৰ বোজাটোৰ পৰা এডাল এডালকৈ খৰি গোটেইকেইজন পুতেককেই ভাঙিব দিলে। তেতিয়া চবেই পাৰিলে। তাৰপিছত বুঢ়াই গোটেইকেইজন পুতেককেই ওচৰলৈ মাতি আনি ক'লে, ডাঙৰ বোপা, তোমালোকে যদি এই খৰিৰ বোজাটোৰ নিচিনা একগোট হৈ থাকা, তেতিয়া তোমালোকক কোনেও অনিষ্ট কৰিব নোৱাৰে। আৰু যদি তোমালোকে সদায় কাজিয়া কৰি থাকা, তেতিয়া তোমালোক দুৰ্বল হৈ পৰিবা। আৰু এটা কথা জানানে? দুৰ্বল লোকক শত্ৰুৱেই সহজেই অনিষ্ট কৰিব পাৰে। দেউতাকৰ অৰ্থ সিদিনাখনহে বুজি পালে পুতেকহঁতে, আৰু তেতিয়াৰ পৰাই সিহঁতি মিলিজুলি থাকিব ল'লে। ধন্যবাদ।